হয়, যোৱাকালি মানকাছৰ চক বজাৰত বাপন সাহা নামৰ ল'ৰা এজনে সামাজিক মাধ্যমত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ এটা বেয়া মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। সেইকাৰণে আমি আজি জুবিন অনুৰাগী মানকাছৰৰ যিমান আছে জুবিন ফেন ক্লাবৰ আমি সকলোৱে আহি মানকাছৰ থানাত সেই ল'ৰাজনৰ কমেণ্টৰ এগেইনষ্টত যিটো জুবিন দাক লৈ বেয়া মন্তব্য কৰিছে সেই মন্তব্যটোৰ এগেইনষ্টত আমি মানকাছৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু মূল কথা হ'ল জুবিন গাৰ্গ কোন হয় ইতিমধ্যে গোটেই বিশ্ববাসীয়ে গম পাইছে, সেয়া নতুনকৈ কাকো কোৱাৰ প্ৰয়োজন নাই। তো জুবিন দাক লৈ এনে বেয়া মন্তব্য কৰাৰ কাৰণে ল'ৰাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু তাৰ মন্তব্যটোৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে ল'ৰাটোৰ মানসিকতা কিমান বেয়া, ল'ৰাটোৰ ইমান নিকৃষ্ট মানসিকতা যে প্ৰাণৰ শিল্পী জুবিন দাক লৈ ইমান বেয়া মন্তব্য কৰিব পাৰিছে এই ল'ৰাটো। আৰক্ষীক আমি এটাই অনুৰোধ জনাম, সেই বেয়া মন্তব্যটো যিটো আমি FIR দিছোঁ সেইটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি ল'ৰাটোক আইনীভাৱে উচিত শাস্তি দিব লাগে। আৰু আৰক্ষীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে যে এই ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পূৰ্ণৰূপে সততা আৰু নিষ্ঠাৰে পালন কৰিব বুলি আমি সম্পূৰ্ণৰূপে আশাবাদী। হয়, আমি আৰক্ষী যেতিয়া FIR দিছোঁ আমাক কৈছে ইনকুৱাৰী কৰিব আৰু আৰক্ষীয়ে নিজৰ দায়িত্ব এইটোত পালন কৰিব বুলি আমাক আৰক্ষীয়ে জানিব দিছে।